মই ৰামধেনু পইণ্টৰ পৰা ওলাই আহিলোঁ এতিয়া মাইনা খাইছে আইচক্ৰীম মই আইচক্ৰীম খাই লৈছোঁ তাৰ পৰা আৰু মই ল'লোঁ অলপ মিঠাই চ' আমি এতিয়া গৈ থাকোঁ তেতিয়াহ'লে মা আইচক্ৰীম অলপ খালোঁ বহুত ঠাণ্ডা এইজনী আমাৰ মা হাই কৈ দিয়া মা নানি কয় এইজনী আমাৰ নানি হাই কৈ দিয়া নানি হাই আৰু এইজনী আমাৰ জেঠি হাই আৰু নানা হাই কৈ দিয়া হাই কৰি দিয়া হাই নানা এতিয়া শুই আছে বাবা জেঠু হাই কৰি দিয়া হাই এইটো কোন হয় কি মানে এইটো বুজি পোৱা নাই ইউটিউবাৰ মামি নিগনি মুখে মামি চোৱা মামি আমাৰ চাহ বনাইছে হাই কৰি দিয়া হাই আৰু মায়ে এতিয়া চাহ খাবলৈ ওলাইছে এইজনী মা এয়া চাহ আৰু তাৰপিছত এয়া ভুজিয়া এয়া তো মায়ে চাহ আৰু ভুজিয়া খাই আছে আৰু অলপ দেৰিকৈ আমি লগ পাই আছোঁ আপোনালোকক এতিয়া আমি খাবলৈ লৈছোঁ খাই আছোঁ আলু চপ লৈ আনিছিলে আলু চপ খাইছোঁ অলপ তাই কৈ আছে বাই কৈ আছে ভিডিঅ' কৰি থকাৰ কাৰণে আলু চপবোৰ বৰ মানে কি আৰু নিমখ হৈছে চ' চাই থাকক আপোনালোকে আমি কি কৰোঁ কি নকৰোঁ আৰু ইয়াৰ লগতে মানে চিঙৰাও আনিছিলে আমি তেতিয়াহ'লে খাই লওঁ আপোনালোকে চাই থাকক এই চিঙৰা চচ দিছে স্প্ৰাইটৰ লগত আৰু চিঙৰা দিছে চাই থাকক আমি খাওঁ আলু চপকেইটা বৰ নিমখ হৈছে তথাপিতো গৰমে গৰমে আনাৰ কাৰণে খালোঁ আৰু চাই থাকক তেতিয়াহ'লে খাই লওঁ এতিয়া আকৌ দিলে আকৌ স্প্ৰাইট অলপ পাই খাবলৈ অলপমান খালোঁ স্প্ৰাইট গৰমত গৈ পাইছোঁহেগৈ চুইটকণ দিলে অলপ স্প্ৰাইট
এজনী মোৰ মা, এজনী মোৰ বা। মানে ফোনত ব্যস্ত হৈ আছে। তেতিয়াহ'লে চাই থাকক কিমানকণ পাৰোঁ দেখাবলৈ, অলপ অলপকৈ চেষ্টা কৰি থাকিম দেখাবলৈ। চিঙৰাটো আকৌ খাবলৈ বৰ ভাল লাগে। বনাইছোঁ পনীৰ পোলাওখিনি পনীৰ কেপচি এনেকৈ চবখিনি দি পেলাই ভাজি ল'লে, পনীৰ চনীৰ দি পেলাই ইয়াত দিলে অলপ বনাব পনীৰ পোলাও। তাৰপিছত দিছে অকণমান চেনি, তাৰপিছত দিলে ইয়াতে চাউলকণ। এতিয়া বনাব পনীৰখিনি ভালকৈ ফ্ৰাই কৰি ল'লে, পনীৰ আৰু বিনছ গাজৰ এনেকৈ। তাৰপিছত ইয়াত দিছে চাউলকণ, চাউলখিনি দি পেলাই তাই তেনেকৈ অলপ 10 মিনিটমান তেনেকৈ লৰাই থাকিব। ইয়াত দিলে অকণমানকৈ নিমখ আকৌ অকণমান, তাৰপিছত দিলে ইয়াত অকণমানকৈ পানী দি পেলাই ভালকৈ লৰাই দিছে। তাই মানে এতিয়া গম পোৱা নাই যে পানী কিমানকণ দিব লাগিব, সেইটো কাৰণে আকৌ মাক মাতিবলৈ পালে। মা আকৌ মেজাৰমেণ্টখিনি তাৰপৰা আহি মই অলপ সময় এনেই অলপ টাইম বহিলোঁ, আহি ৰুমত চফাত অলপ টাইম বহিলোঁ। আহি ইমান যে গৰম দিছে দেখিছেনে, মই কেনেকৈ আছোঁ, একদম মানে বহুত গৰম দিছে। অলপ টাইম মই তেনেকৈ বহিলোঁ, আহি বহি পেলাই অলপমান ৰেষ্ট ল'লোঁ। এতিয়া পনীৰ পোলাওখিনি ওলাইছে কুকাৰৰপৰা, বা বনাই পিনে থৈ গ'লে পনীৰ পোলাওখিনি ওলাই পেলাই কুকাৰতে থৈ দিছোঁ। কুকাৰ থ'লে যে মানে পূৰা সিজি যাব, অভাৰ কুক হৈ যাব। এয়া হৈছে পনীৰ পোলাও, ওলাই পেলাই বাইদেউ বনাইছে পনীৰ পোলাও ওলাই থৈ পেলাই থৈ দিছে। খাইছোঁ। চাই থাকক। এয়া ছাগলীৰ এইখন ছাগলী বনাইছে। তাৰপিছত ছাগলীবোৰ অকণ বা অলৰেডি ভাজি পেলাই তাৰপিছত আহিলে এইটো লোকেল চিকেন বনাইছে। মই নাযাওঁতে মানে বাহঁতে চবেই মানে বনাই পেলাই ৰেডি কৰিয়ে থৈ দিলে। তাৰপিছত এইখন বনাইছে দাইল। এতিয়া আকৌ কাটিবলৈ লৈছে পনীৰ ড্ৰাই ফ্ৰাই বনাব। এতিয়া কেক আনিব গৈছিলে, আহি পালে এতিয়া। আৰু কি আনিছে দেখালে? কেক আৰু চিঙৰা। জুচে পোৱা কেক আৰু চিঙৰা আনিছোঁ। কি আনিছা? চিঙৰা আৰু আলু চপ। তাই কেক আনিলে, আনি এতিয়া আনিছে আলু চপ বোলে। আলু চপ কিনি আনিছে, আৰু ইয়াত চুটু মুটু চিঙৰা লৈ আনিছে, গৰম গৰম চুটু চুটু চিঙৰা খুলি দিছোঁ, খুলি কাটি থৈ দিছোঁ। চিঙৰাকেইটা খুলি আছে। সৰু সৰু চিঙৰা, ইয়াতো সৰু সৰু আনিছিলে। গৰম আছে চিঙৰা। আলু চপ, এয়া আলু চপ, আৰু এয়া চিঙৰা। চিঙৰাৰ লগত দিছে চাটনি। এয়া আজি আমাৰ ৰাজাৰ বাৰ্থডে, আমি আজি ৰাজাৰ ৰুমত আমি আজি এতিয়া কেক কাটিম। আমি এতিয়া কেক কাটিবলৈ ৰেডি কৰি আছোঁ। কেণ্ডেল চেণ্ডেল চব এইবোৰ জ্বলাবলৈ লৈছে।
চাই থাকক কেতিয়া আমি কেক কাটিম কিয় পইচা মাছ এইটো দি দিয়া শুভকামনা জনাই এতিয়া জ্বলালে গলি যাব কি হৈ গ'ল বজাৰ হৈ গৈছে না কি ড্ৰেছ লগাই কাপোৰ পিন্ধে নে এ নালাগে এইফালে নাহা কিয়া এইফালে নাহা কিয়া একো নহয় দে এইবিলাক কোৱা হেপী বাৰ্থডে বুলি কোৱা হেপী বাৰ্থডে হেপী বাৰ্থডে হেপী বাৰ্থডে ফুকিম দেখিয়া ভালদৰে ফুকি দিব লাগিব তেতিয়াহে জোৰে ফুকিলে হ'ব মেজিক কেন্ডেল বাৰ্থডে টু ইউ হ্যাপি বাৰ্থডে টু ইউ হ্যাপি অলপ মুখত লগাই দিয়া অলপ মুখত লগাই দিয়া দিয়া মুখত লগাই দিয়া নিগুনি মুখে মুখত দিয়া নালাগে ল'ব লাগিব নাই আৰু ঠিকে হ'লে দেখোন ৰস খাবা নহ'লে যাম যোৱাই দিম মিঠাখিনি ওলাই গ'ল না মিঠাই খোৱা সিফালে ইউটিউবাৰ খাইছোঁ আৰু কেনেকৈ কাট এটা চাইডৰ পৰা মানে কোনটো ৰস খাবা কোৱা মোক ব্লেক ৰস খাবা নে ৰেড ৰস খাবা ৰেড মাইনা কথা ৰেড ৰস কেক খাবা মোৰ নামটো খাই দিবা নেকি ৰাজা নামটো খাই দিয়া ৰাজা আধা কাটাই গ'লগে ৰাজা নামটো নহয় কেকটো আগতে দি ফুলটো কৈ দিয়া
হা এয়া হেৰি দি আছে চাগে আরে ধুমে পনির খাবো টাইট ন হে খাবা আজি চকলেট চকলেট হেৰি হৈছে চিকটা হৈছে रोस्ट चिकटा सुबाइया सुबह से माले हमर हां এইটো খানি দিবি না এটা নুঠাং নহয় মই এটা নুঠাং কাম হ'লে এতিয়া কাম হ'লে হোৱাৰ পিছত তেতিয়া খাইছোঁ আৰু কৰিলোঁ যদি তালৈ চাই থাকক মই ভিডিঅ'টো আজি কণ্টে সামৰণি মাৰিছোঁ